অনুষ্ঠান গঢ়িছে সঁচাই প্ৰশংসনীয়। মই ৰূপজ্যোতি বিহুৱা দলৰ এগৰাকী প্ৰাক্তন নাচনী। সেই সময়ত বিহুৰ একোৱেই পৰিৱেশ নাছিল আৰু আমি গাভৰু নাছিলোঁ পুৰা, কিন্তু তথাপিও আমি নাচিবলৈ আহিছিলোঁ। আমাৰ শিকাবলৈও কোনো মানুহ নাছিল কিন্তু তেতিয়া। গতিকে আজিৰ প্ৰজন্মই শিকিবলৈ কিন্তু বহু ৰাস্তা পাইছে। সেইকাৰণে কৈছোঁ যে সকলোৱে এই সংস্কৃতিক জীয়াই ৰাখা। আৰু মই ভাবোঁ আমাৰ প্ৰজন্মবিলাকক যেন ভালদৰে শিকাই আমাৰ শিকাৰুসকলে উপযুক্ত কৰি তোলক। মই আজি বেছিকৈ কথা নকওঁ, মোৰ আগৰ বক্তা মোৰ ভাতৃ ৰাণাই বহু কথাই ক'লে। গতিকে মই এইখিনিকে কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সপ্তশীল লোককলা কৃষ্টি চৰ্চা কেন্দ্ৰ, পাটকাই বাৰেবৰণী সাংস্কৃতিক কেন্দ্ৰকে আদি কৰি তেওঁলোকে যি প্ৰচেষ্টা ইয়াত হাতত লৈছে, এই প্ৰচেষ্টাক মই উল্লেখ জনাইছোঁ। ইয়াৰ পৰাই আচলতে আমি বিহু শিকি আগবাঢ়িব লাগিব। ভাবিব নালাগে কোনেও। আগতে ভাবিছিলে কোনোবাই যে আমাৰ ল'ৰাটোৱে বা আমাৰ ছোৱালীজনীয়ে চাকৰিয়ে কৰিব লাগিব, চাকৰি কৰিব লাগিব। সঁচা কথা, সাম্প্ৰতিক সময়ত মোৰ ল'ৰাটোক মই ইংৰাজী মাধ্যমত দিব লাগিব। কোনোবাই দিছে, আমাৰ আপত্তি নাই। অসমীয়া মাধ্যমতো দিয়ক, কোনোবাই ইংৰাজী মাধ্যমত দিছে দিয়ক। ৰাতিপুৱা উঠাৰ পৰা মোৰ ল'ৰাটোক টিউচনলৈ পঠিয়াই, স্কুললৈ পঠিয়াই, আকৌ স্কুলৰ পৰা গৈ অকণমান তেখেতক আকৌ টিউচনলৈ পঠিয়াই 24 ঘণ্টাৰ এই 12-13 ঘণ্টা আমি অকল পঢ়াতেই ব্যস্ত ৰাখোঁ। পঢ়িব লাগিব। আজিৰ সময়ত ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব। আজি হাতত মোবাইলটো লৈ সমগ্ৰ বিশ্বৰ কথা যেতিয়া জানিব লাগিব, গতিকে আজিৰ সময়ত পঢ়িব লাগিব। পঢ়াটো মেইন, শিক্ষাটো মেইন। তাৰ উপৰিও কিন্তু আমাৰ সংস্কৃতিৰ বৰপথাৰৰ এই শিপাডালৰ প্ৰতি কিন্তু আমি সকলোৱে আগ্ৰহ প্ৰকাশ কৰাটো ভাল। অসমৰ আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সৈনিক হিচাপে। অসমৰ গাঁৱে গাঁৱে নামঘৰ আছে। বায়ন গায়ন নথকাৰ কাৰণে কিন্তু ভাওনা নোহোৱা গাঁও আমাৰ অসমত বহুত আছে। বা বায়ন কৰিবলৈ আমাৰ ল'ৰা ওলাই নাহে, বা গায়ন কৰিবলৈ আমাৰ ল'ৰা ওলাই নাহে। গতিকে আজি কিছু বছৰ আগতে ঢোলৰ প্ৰতি এনেকুৱা ঢোল শিকিবলৈ বা নাচিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। এতিয়া আগ্ৰহ প্ৰকাশ কৰিছে, আগ্ৰহ প্ৰকাশ কৰাব লাগিব। সংস্কৃতিৰ বৰপথাৰৰ এই অসমীয়া জাতিৰ হিয়াৰ স্পন্দন বিহুক সুৰক্ষিত কৰি ৰাখিবলগীয়া হ'লে বিহু সম্পৰ্কে আমাৰ ল'ৰা ছোৱালীক আমি জনাব লাগিব। আমাৰ শিপাডালৰ প্ৰতি তেওঁলোকক আমি আচলতে গুৰুত্ব দিব লাগিব। মই বেছি কথা নকওঁ, সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা এটা শিক্ষা ল'ব, বিহুৰ কি বস্তু। বিহুৰ যেতিয়া প্ৰতিযোগিতালৈ আহিব, এই প্ৰতিযোগিতাত ঢোলৰ বাদ্য, নাচোন কেনেকুৱা হ'ব, এই অন্ততঃ তেওঁলোকে ইয়াৰ পৰা 10% হ'লেও বা 20% হ'লেও তেওঁলোকে শিকিব। কাৰণ এতিয়া প্ৰতিযোগিতামুখী বিহু হ'ল। ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু হয় 1 তাৰিখৰ পৰা 4 তাৰিখলৈ। ইয়াত সৰু বিহুৱতী প্ৰতিযোগিতা হ'ব। এই অঞ্চলৰ বিভিন্ন বিহুত সৰু বিহুৱতী প্ৰতিযোগিতা হ'ব। ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সোণালী জয়ন্তী 27, 28, 29 বহাগ, 10, 11, 12 মে'ত অনুষ্ঠিত হ'ব। তাতো সৰু বিহুৱতী প্ৰতিযোগিতা হ'ব। এই প্ৰতিযোগিতাত যাতে আপোনালোকৰ ল'ৰা ছোৱালীক যাতে আগবঢ়াই দিব পাৰে, আপোনালোকৰ ছোৱালীজনীক যাতে আগবঢ়াই দিব পাৰে, তাৰ প্ৰতি মই আপোনালোকলৈ অনুৰোধ কৰিছোঁ। আৰু বিহুৰ প্ৰতি, বিহু যেতিয়া আমি নাজানিলে, বিহু যদি আমি নাজানো, আমি সংস্কৃতিৰ বৰপথাৰৰ শিপাডালৰ প্ৰতি যদি আমি নাজানো, আমি নামঘৰটো কি, আমি খোলটো কি, আমাৰ দবাটো কি, আমাৰ সংস্কৃতিৰ কথাখিনি যদি আমি নাজানো, আমি কেতিয়াও আচলতে আগবাঢ়ি যাব নোৱাৰিম। অসমীয়া জাতিটো আচলতে কোনোবাই কয় যে জাতিটো শেষ হ'বলৈ গৈছে, ভাষা শেষ হ'বলৈ গৈছে, সংস্কৃতি শেষ হ'বলৈ গৈছে। পৃথিৱীত এই অসম থকালৈকে, ব্ৰহ্মপুত্ৰখন থকালৈকে, বিভিন্ন জাতি জনগোষ্ঠী থকালৈকে অসমীয়া ভাষা কেতিয়াও শেষ নহয়, সংস্কৃতি কেতিয়াও শেষ নহয়। এইটো আমি সকলোৱে জানো। গতিকে আমি বিহুক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত এই ধৰণৰ উদগনিমূলক প্ৰচেষ্টা হাতত যি লৈছে, এই হাতত লোৱা সকলোলৈ পুনৰ মই ধন্যবাদ দি, মই অভিভাৱকসকলক পুনৰ মই অন্তৰৰ পৰা আপোনালোকক অভিনন্দন দি, ইয়াত যি শিকাইছে, শিকাৰ ক্ষেত্ৰত যাতে তেওঁলোকক যাতে নিজৰ ছোৱালীজনীক যাতে অকণমান ঘৰতো অকণমান শিক্ষা দি পঢ়াটো যাতে তেওঁলোকে গুৰুত্ব দিব বুলি আশা ৰাখি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।